আৰু গাইজ এতিয়া আমাৰ ৰাস চাস কৰি হৈ গ'ল। তো এতিয়া মানে আমি ঘৰলৈ যাব লওঁ। তো এতিয়া মানে এতিয়া আমাৰ গাইজ 5টা। হেল্ল' গাইজ, পুনৰবাৰ স্বাগতম জনাইছোঁ ইয়াৰ চেনেললৈ গাইজ। তো গাইজ আজি আমাৰ হ'ব ৰাস। তো বাকী দেখোন ই ক'ব আৰু আপোনালোকে মোক চিনি পোৱা নাই চাগে, যিহেতু মোৰ চেনেলৰ লিংকটো আপোনালোকৰ ডিছক্ৰিপশ্যনত থাকিব। তো কিবা এটা তো আপোনালোকক কোনো এটা ব্লগলৈ স্বাগতম জনাইছোঁ। তো আজি আমাৰ ৰাস আছে, ৰাসৰ মানে সেৱা কৰিব লাগিব। তো আজি মানে আমি এতিয়া ৰাতিপুৱাই সেৱা কৰিবলৈ যাম। তো জয় হৰি বল। তো ইয়াৰো চেনেল আছে, কেজিঅ' বিলাক চেনেল ডেছক্ৰিপশ্যনত থাকিব। আৰু ইয়াৰো চেনেল আছে কি কয় অসম সাহিত্য। তো চেনেলটো ডেছক্ৰিপশ্যনত থাকিব। আৰু সিহঁতৰ দুটা অফিচিয়েল চেনেলো আছে, ইয়াৰো ডেছক্ৰিপশ্যনত থাকিব। তো আপোনালোকে আজি ব্লগটো মানে আৰম্ভ কৰাৰ আগতে তো মই আপোনালোকক কথা কৈয়ে দিলোঁ। তো গাইজ আমি চবে কুৰ্তা চুৰ্তা পিন্ধি লৈছোঁ, চাব পাৰে। মই অলপ ইউনিক মেন। আৰু এটা কথা আপোনালোকক কৈ দিওঁ, মোৰ আৰু এই চেনেলৰ মালিকটোৰ আমাৰ বম বেয়াকে মানে চৰ্দি লাগি আছে। আৰু মইতো কালি যাবগৈ লৈছিলোঁ, মায়ে আকৌ ধৰি আনি পেলাই বিচনাত থলেহি মানে। আৰু ইয়াৰো গা বেয়া। তাৰপাছত চাব আৰু ব্লগটো এনজয় কৰক। এই হ'ব দিয়ক ছাৰ। তো ইয়াৰ পাই গ'লো আমি নামঘৰ। ককাই কেইটা তো ইয়াৰ নামঘৰ নাম প্ৰসংগ চলি আছে, চাব পাৰে। আৰু গাইজ আকৌ আপোনালোকক আপোনালোকে দেখিলে যে মই সেই নামঘৰতে গ'লোঁ, তাত মানে বুলি কয় সেৱা কৰিলোঁ। তাৰপাছত এতিয়া মই এই আল্টাটো লগাই যাওঁ মানে খুৰী মানে ওচৰৰ মানে বৌগৰাকী মানে লগাই দিব। তো আল্টাটো লগাই যাওঁ। তো গাইজ এতিয়া মানে যাবলৈ আকৌ ওলালোঁ ৰাসৰ মানে এতিয়া গধূলি হ'ল। আৰু এতিয়া মানে মোৰ কোনো নাই গাইজ, মই অকলে যাম এতিয়া মানে। কাৰণ মানে সেই অসম সাহিত্য মানে গ'লেই, আৰু সেই হেৰি মানে যোৱাই নাই, এইটো কৈছিলে সেই কেজিঅ'বিলাক মানে যোৱাই নাই। চ' মোক ফোন এটা কৰিবলৈ আছে। চ' মই এতিয়া যাওঁ, অকলে যাম। তো আপোনালোকে চাই থাকিব। সুন্দর, অতি সুন্দর তোমার বর্ণনা। তেন্তে মোৰ অনুমান সঁচা, কিন্তু আমিও এই মহাকালৰ ঠাইখিনি পাই শান্তিখন পোৱা নাই। পৃথিৱীৰ প্ৰাণীসমূহৰ মাজত বিবেকবান হৈ মানৱ জানৱে অতি জঘন্য কাম কৰিবলৈ সংকোচ কৰা নাই। ন্যায়, অন্যায়, পাপ, পুণ্য, ধৰ্ম, অধৰ্ম আদি বিচাৰ বৰ্জন কৰি পৃথিৱীত যি অসম্ভৱৰ সৃষ্টি কৰিছে, ইয়াৰ বিচাৰ কোনে কৰিব? তেন্তে অনন্ত হত্যা কৰিবলৈ বসুন্ধৰা, কি হ'ল তোমাৰ? কিয় আজি এনেদৰে প্ৰকাশ কৰিলা? দেখা দিম ক্লিপটো দি থাকিম। আৰু আজি প্ৰথম নিশা ৰাসৰ, আৰু কাইলৈ ছেকেণ্ড দিনা হ'ব। আমি আজি ওলাম, কিন্তু আপোনালোকে কিনে চাই থাকিব কাৰণে। আৰু বিশেষ একো নকওঁ, চাই থাকিব। মেকআপ চেকআপ কৰি হৈ গ'ল, কিন্তু ইয়াত মানে এই কবজ এখন ল'ব দিব। তো সেয়াই আৰু আপোনালোকে দেখিলে মেকআপখিনি কেনেকুৱা হৈছে কমেণ্টত জনাব।
আৰু মাজতে অলপ ক্লিপবোৰ অলপ লগাই দিম পাৰিলে। তো এতিয়া ইমানে আৰু। ঐ কি কৰি আছ? গৰু চৰাবলৈ আজি মই নাই দাদা তোমালোকে গৰু গাইবোৰ বেছি দূৰলৈ যাব নিদিবা এই ঠাইবোৰ উচিত নহয় তুমি যাবোতে আমাৰ কোনো হোৱা নাই আমি গৰু গাইবোৰ চাই আছো তুমি ইয়াতে মতে বিশ্বাস কৰা নিশ্চয় আকৌ আজি যাবলৈ ওলালোঁ। তো এতিয়া সি মানে পূৰা একদম মোবাইলত ব্যস্ত হৈ গৈছে। তো মই ভিডিঅ' বনাই গৈ আছোঁ, আকৌ আগে আগে ইয়াত পেহী আৰু মা গৈ আছে। তো ইয়াতে একো নেদেখাওঁ, মাজত টাইম লেপছ কৰি দিম। তো ইমানে আৰু। মাথা কম যায় এতিয়া আমি মানে ৰাস কৰি হৈ গ'ল। এতিয়া আমি
ঘৰলৈ আহিছোঁ। তো এতিয়া চব গাইছ ৰাতিপুৱাই হ'ল চব গাইছ ৰাতিপুৱাই হ'ল সেইফালে আপোনালোকে চাব পাৰে। আৰু কেনেকুৱা লাগিলে গাইছ প্লিজ কমেণ্টত জনাব গাইছ। ভাল হ'লে বেয়া হ'ল। তো এতিয়া মানে দিনত আকৌ হ'ব লাগিব। তো তাৰপিছত আমি আকৌ ৰাতি আকৌ যাব লাগিব। তো ৰাতিও দেখাম। তো আপোনালোকে চাই থাকিব। তাৰপিছত ৰাতিপুৱা হ'ল 5টা বজালে। ফাইনেলি তো আপোনালোকক দেখালোঁ এটা মানে ব্লগত কেনেকৈ আমাৰ ৰাস কেনেকৈ আমি কৰিলোঁ আৰু কিমান দেৰি হ'ল এতিয়া আপোনালোকে ঘৰৰ আমি ৰাতিপুৱা 5:30 আহিছোঁ। আৰু ইমানেই আৰু যদি ভাল লাগে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ ভিডিঅ'বোৰ পাই থাকিবলৈ বেল আইকনটো টিপি ল'ব।